हेलो एभ्रिवान আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শান্ত হোৱা নাই অসমৰ পৰিস্থিতি, পুনৰ 6 মাহলৈ অশান্ত অঞ্চল ৰূপে ঘোষণা। যে অসমৰ পৰিস্থিতিক লৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক অশান্ত এলেকা ৰূপে চিহ্নিত কৰি কালি চৰকাৰী এক নিৰ্দেশনা যোগে উল্লেখ কৰে যে সমগ্ৰ অসম ৰাজ্যক 28/8/2021 পৰা কাৰ্যকৰী হোৱাকৈ 6 মাহলৈকে অশান্ত এলেকা হিচাপে ঘোষণা। ইফালে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে কামৰূপৰ বিভিন্ন স্থানৰ 586টা বিবাদ নিষ্পত্তি। যে ৰংগিয়া মহকুমা ন্যায়াধীশ দণ্ডাধীশৰ আদালতত এখন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় আৰু এই লোক আদালতখনত মুঠ 13খন লোক আদালত বেঞ্চৰ জৰিয়তে 72টা মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, 275টা অন্যান্য ফৌজবাদী, ঘৰুৱা হিংসা, টকা পইচাৰ লেনদেন সম্পৰ্কীয় গোচৰ, বেংকৰ ঋণ আৰু বিদ্যুতৰ মাচুল অনাদায় সম্পৰ্কীয় গোচৰকে ধৰি মুঠ 586টা বিবাদ নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়। পৰৱৰ্তী খবৰটো হৈছে দৰং জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱশেষত 5 বছৰ পিছত ঘৰলৈ উভতিব বাংলাদেশত আবদ্ধ হৈ থকা দৰংগৰ মুকুল হাজৰিকা। যে 5 বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল মুকুল হাজৰিকা। ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই 3 বছৰ ধৰি আবদ্ধ হৈ আছিল বাংলাদেশ জেলত। কিন্তু আজি আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে মংগলদৈ আৰক্ষী বিষয়া দানেজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকা ভাৰত বাংলাদেশ সীমান্তলৈ ৰাওনা হৈছে। 15 ছেপ্টেম্বৰৰ পিছত ঘৰ পাবহি মুকুল হাজৰিকা। আন এক খবৰ, নিমাতীঘাট নাও দুৰ্ঘটনাৰে জড়িত 3জনক আটক। মা কমলা ফেৰীৰ 3জনক আটক কৰিছে মাজুলীৰ কমলাবাৰী থানাৰ আৰক্ষীয়ে। যোৰহাট আৰক্ষীৰ নিৰ্দেশত এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ কৰা লোককেইজন হ'ল ক্ৰমে বিপুল বৰা কালেক্টৰ, নাওখনৰ গুৰিয়াল প্ৰশান্ত পামেগাম আৰু ড্ৰাইভাৰ উৎপল দত্ত। ইফালে ধুপুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ গুলীচালনা, ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। মটৰ চাইকেলেৰে আহিছিল ডকাইতৰ দলটো। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীচালনাত এটা ডকাইত গুলীবিদ্ধ ডকাইতক ধুপুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি। চিকিৎসাধীন অৱস্থাতে মৃত্যু গুলীবিদ্ধ শহীদুল আলী আৰু বাকীকেইটা ডকাইত পলাবলৈ সক্ষম হয়। ইফালে সজাই আৰক্ষীৰ অভিযানত পিষ্টল জালত ৰেজাউল আৰু বদৰুদ্দিন। সহজ সৰল লোকৰ ধন আত্মসাৎ কৰা প্ৰবঞ্চক জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত জাকিৰৰ গেং নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে 2 সহযোগী ক্ৰমে ৰেজাউল আলম আৰু বদৰুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰেজাউল আলমৰ ঘৰৰ পিছফালে লুকুৱাই থোৱা অৱস্থাত এটা পিষ্টল সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে অসম অৰুণাচল সীমান্তৰ টিংকুপানী বনাঞ্চলত সেনা আৰক্ষীৰ যৌথ অভিযানত আটক আলফা হাদিনৰ অন্যতম নেত্ৰী পূৰ্ণিমা বৰা উৰ্ফে মিতু অসম। যে আলফা নেত্ৰীগৰাকীৰ ঘৰ গোলাঘাট সৰুপথাৰত। 2000 চনতে আলফাত যোগদান কৰিছিল পূৰ্ণিমাই আৰু আজি আটক হৈছে পূৰ্ণিমাই। ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, কাৰ্বি আংলঙৰ 6টা বিদ্ৰোহী সংগঠনে অস্ত্ৰ সমৰণ কৰি ঘূৰি আহিছে মূল সুঁতিলৈ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পিছতে এতিয়া কেম্পসমূহ কৰি ঘৰমুৱা হৈছে কেডাৰসমূহ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পিছতে জংঘল এৰি আপোন ঘৰলৈ আহিব কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠন UPLA 378 জন কেডাৰ। পৰৱৰ্তী খবৰ, মংগলদৈত কিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত BTCৰ প্ৰধান প্ৰমোদ বড়োৱে দেওবাৰে উদ্বোধন কৰিলে শিপিনী নামৰ এটি উইভিং চেণ্টাৰ। মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ মংগলবেচা গাঁৱত BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত শিপিনী নামৰ এটি উইভিং চেণ্টাৰটি মুকলি কৰে আৰু এই ফাউণ্ডেশ্যনৰ জৰিয়তে মহিলা সবলীকৰণেৰে থলুৱা সামগ্ৰী উৎপাদন কৰাৰ লক্ষ্য। আন এক গুৰুত্বপূৰ্ণ খবৰ, একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰিলে শিক্ষা সংসদে। যে উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়সীমা 18 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিক্ষা সংসদে পূৰ্বে ঘোষণা কৰা অনুসৰি দেওবাৰে সমাপ্ত হোৱাৰ কথা আছিল যদিও নামভৰ্তিৰ সময়সীমা, কিন্তু এতিয়া বহু ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক।
আৰু এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্য উত্তৰ পূবৰ উন্নয়ন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিছে যে জনজাতীয় লোকসকলৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰীক উচিত মৰ্যাদা প্ৰদান কৰা হ'ব। জনজাতীয় জীৱনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা বন্ধন বিকাশৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা ভাৰত চৰকাৰৰ। আৰু এই কথা উল্লেখ কৰিছে যে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যক প্ৰতিনিধিত্ব কৰিব অসমে। বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 400 জনজাতীয় গাঁৱৰ 300 মহিলাৰে বন্ধন বিকাশ কেন্দ্ৰ খোলা হ'ব। অসমত 7খন একলব্য বিদ্যালয় খোলাৰ সিদ্ধান্ত আৰু এই বিদ্যালয়সমূহ নৱোদয় বিদ্যালয়ৰ আৰ্হিৰে কেন্দ্ৰই নিৰ্মাণ কৰিব। পৰৱৰ্তী খবৰটো হৈছে গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ভূপেন্দ্ৰ পেটেল। বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত। এক আন্তঃৰাষ্ট্ৰীয় খবৰ তালিবান চৰকাৰলৈ ইখনৰ পিছত সিখন দেশে দিছে মান্যতা, কিন্তু ভাৰতৰ স্থিতিক লৈ কি কয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। যি সময়ত চীন, পাকিস্তান, ৰাছিয়া আদিৰ দৰে দেশে তালিবানক মান্যতা দিয়াৰ ক্ষেত্ৰত সমৰ্থন কৰিছে, সেই সময়ত ভাৰতে পূৰ্বৰ সন্ত্ৰাস বিৰোধী স্থিতিতে থাকি আফগানিস্তানত তালিবান চৰকাৰক মান্যতা দিয়াৰ ক্ষেত্ৰত বিৰোধ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে স্পষ্ট কৰি দিছে যে তেওঁ নতুন তালিবান চৰকাৰক ক্ষমতাৰ বিতৰণৰ বাহিৰে আন একো নহয় বুলি বিবেচনা কৰে আৰু সকলো শ্ৰেণীয়ে ইয়াত যোগদান নকৰাক লৈও তেওঁ চিন্তিত। তদুপৰি আফগানিস্তানত মহিলা আৰু সংখ্যালঘুৰ স্থিতিক লৈ ভাৰত যথেষ্ট চিন্তিত। যে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু আল কায়দাৰ মুৰব্বী আল জৱাহিৰীৰ মৃত্যুৰ বাতৰিটো আছিল এটা উৰা বাতৰি, কিয়নো তেওঁক পুনৰ এটা 60 মিনিটৰ নতুন ভিডিঅ'ত দেখা গৈছে যে এতিয়াও জীয়াই আছে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু। শেহতীয়াকৈ তেওঁক হত্যা কৰাৰ খবৰ পোৱা গৈছিল, যি এতিয়া এটা উৰা বাতৰি হৈ পৰিছে, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত 9/11 সন্ত্ৰাসবাদী আক্ৰমণৰ 20তম বাৰ্ষিকত মুকলি কৰা এটা নতুন ভিডিঅ'ত দেখা গৈছে আল জৱাহিৰীক।